টিউচন শেষ হলি ঘৰত আহিবি পঢ়াত মনোযোগ দিবি এইবাৰ পাৰলি মোবাইল এটাও কিনি দিম মালিকনী বাইদেউক অলপ পইচাৰ কথাও কম তই কিন্তু পঢ়াত অলপ মনোযোগ দিবি হ'ব দিয়া আইতা মন দি পঢ়িবি ভালকে পঢ়া শুনা কৰলি ডাঙৰ মানুহ হ'ব পাৰবি তই দেখোন দেখছাই তোক মই কিমান কষ্ট কৰি পঢ়াই আছো শৰীৰৰ চকু কাণ নাক হাত এইবোৰ আমাৰ অংগ এইবোৰ আনি দেখিলে একো নহয় কিন্তু আমাৰ কিছুমান গোপন অংগ আছে এয়া দেখিছা নহয় এই কিতাপখন তোমালোকৰ সকলোৰে আছে ঘৰত গৈ খুব ভালদৰে পঢ়িবা এই গোপন অংগবোৰ আমি ঢাকি ৰাখিব লাগে আনক দেখুৱাব নালাগে কাৰণ এইবোৰ আনি দেখিলে আমাৰ লাজ লাগে এই অংগবোৰ চাবৰ বাবে বা স্পৰ্শ কৰিবলৈ কিছুমান বদমাছ মানুহে বুদ্ধি কৰে এনে বদমাছ মানুহবোৰে এনে বেয়া কামবোৰ কৰিবলৈ তোমালোকক চকলেট চিপছ আৰু কত যে বস্তু দিব পাৰে এই মানুহবোৰে এই অংগবোৰ চাবলৈ বা স্পৰ্শ কৰিবলৈ কেতিয়াবা তোমালোকক জোৰ জবৰদস্তি কৰিব পাৰে এনে কাম কৰিলে কিন্তু তোমালোকে প্ৰতিবাদ কৰিবা মা দেউতাক কৈ দিবা আৰু নহলে আন অভিভাৱকক কৈ দিবা এনে মানুহবোৰ আইনৰ নজৰত অপৰাধী আনক বা মা দেউতাক কৈ দিবলৈ তোমালোকে লাজ নকৰিবা কিন্তু এইটো কেতিয়াও ভাল মানুহ নহয় মোক কি মৰম নকৰে ই বদমাছ মানুহ এইটো কোনটো এইটো এইটো ইয়াতে যে আছে চাও এইখিনি এইটো এইটো লোৱা মামা আৰু দীপু খুৰাও মোক মৰম কৰে কিন্তু এইটোৰ কথাবোৰ মোৰ কিয় ভাল নালাগে কেনেকুৱা কথাবোৰ কয় কিন্তু মই আইতাক কেনেকে ক'ম আইতাই বুজিলেহে কপদ দুখ হাৰি কাল মায়াৰ ঐ অধিকাৰী পম্পী তই যোৱা নাই তোক মামাৰে দেখোন সোনকালে যাবা দিছি কেতিয়াবাই যাবা লাগছিল যা তই যোৱাই নাই তোক দেখোন মামাৰে কেতিয়াবাই যাবা দিছি যা সোনকালে যা আইতা মই তাতে নাযাওঁ মোৰ তাত গৈ একদম ভাল নালাগে তুমি বুজি কিয় নোপোৱা
কিয় নাচবি? কিমান দিন স্কুল বন্ধ গেছি, বাকীবোৰ আগবাঢ়ি যাব, তই পিছ পৰি থাকবি। বাকী মাখা চব আগবাঢ়ি যাব। মায়েৰে বাপেৰে মোক গোটাই থৈ সিফলীয়া হৈ সুখত আছে। কিমান দিন স্কুল বন্ধ গৈছে, সেইকাৰণে টিউচন দিছো। মইহে জানছো মোৰ দিন কিমান বেয়া। কিছুমান কথা নকলে বুজবা লাগে। মোৰ এই বয়সত না তোক এৰবা পাৰো না ধৰিবা পাৰো। পম্পী, তই কি আমাৰ দৰে নপৰা নুশুনাকে থাকবি? আমাৰ কি সন্মান আছে কচোন? এই মানুহৰ ঘৰত বাচন ধুই ঘৰ মুচি এই 2 পইচা কামাইছো। পঢ়া হলি কিবা এটা চাকৰি পালো হয়। মায়েৰাক পঢ়ালো, কিন্তু কি হব? নিজে ঠগ খালে। তোক জন্ম দি নিজে আপোন ঘাটি হৈ মৰিল। সেইদিন ধৰি মই তোক ডাঙৰ দীঘল কৰলো। চাকচোন বাইদেউ, তাই একো নুবুজে। সৰুতে মাক বাপেক হাল মৰিল। একো নহয়, তুমি দুখ নকৰিবা, তাই মোক সেইবোৰ গোটাই বুজিব। থৈ গৈছি ইয়াতে। সৰু ছোৱালী হৈ আছে মই এই নহয়, লোকৰ বুজিব। ঘৰত কাম কৰি 2 পইচা কামাই কৰি তাৰে 700 টকা টিউচনত একো নহয়, তাই তাই বুজিব। বুজি নাপায়। বুজিব, সৰু ছোৱালী তাই। যা। ঠিক আছে বাৰু, মই যাওঁ, কিন্তু কিবা বিপদ হলে মোক কিন্তু কোনে একো নকবা। তাই ইমান খং কৰি কিয় গুচি গ'ল? পম্পী, আহা। ছাৰ, আৰে পম্পী, আহা। ইয়াক আকৌ কিয় লৈ আহিলা? মই পঢ়িব আহিছোঁ। তুমি পঢ়িবা? অঁ, তুমি তাত বহা। অ'কে। মাষ্টৰ, বাইদেউ। ঋতু ইয়ালৈ গুচি আহিলে, মই লৈ যাওঁ নে? ঠিক আছে আহা বাইদেউ। ঋতু, তুমি ছাৰক কোৱা আহিছোঁ ছাৰ। আহিছোঁ ছাৰ। ঠিক আছে, যাবা হা। অঁ। বা, পম্পীক আজি আইতাকে বৰকৈ খুৱাইছে যেন পাওঁ। আজি তোমাক সঁচাকৈ বহুত ভাল লাগিছে একেবাৰে পকা সুমথিৰাৰ তোৰ নিচিনা লাগিছে। গালখনত চিকুটি দিওঁ নেকি? ৰবা, তুমি আজি অহাত পলমো কৰিলা। মই ভাতকেইটা খাই লওঁ। তুমি এটা কাম কৰা, তুমি মোবাইলত আজি অনলাইন ক্লাছটো কৰা। মই তোমাক উলিয়াই দিওঁ, তুমি ক্লাছটো কৰা। এইটো লোৱা, এইটো চাই থাকা হা। মই ভাতকেইটা খাই লওঁ হা। কি এইবোৰতো পঢ়াৰ নহয়। মই কি কৰোঁ এতিয়া? কাৰোবাক কৈ দিওঁ নেকি? কাৰোবাক চিঞৰি মাতি দিওঁ নেকি? কি কৰোঁ মই এতিয়া? কি হ'ল? তুমি ভিডিঅ'টো চালানে? এইটোতো পঢ়াৰ ভিডিঅ' নহয়। পঢ়াৰ ভিডিঅ' নহয়? তেনেহ'লে কি ভিডিঅ'? কি হ'ল? কি হ'ল কোৱাচোন তুমি? তুমি একো নোকোৱাই নেকি? ভিডিঅ'টো চাই বেয়া লাগিল নেকি? চাওঁ ৰবা, ময়ে উলিয়াই দিওঁ। ময়ে তোমাক দেখুৱাই আছো। চোৱাচোন, চোৱা। এইটো নেকি? চোৱা। চাওঁ, সেইফালে যোৱা। অসভ্য! নপঢ়ো মই তোৰ তাতে। মই সকলোকে কৈ দিম, আৰু আজিৰ পৰা কেতিয়াও তোৰ কাষত নাহো মই।
স্কুল বন্ধ হোৱাৰ বাবেহে এইবোৰ হ'ল। স্কুল বা আৰু কেতিয়া খোলে? চি এই বদমাছবোৰে সৰু ডাঙৰ একো বিচাৰ নকৰে সিহঁতি। হয় আৰু সিহঁতৰ ওচৰত এৰিব নোৱাৰি। ঠিকে কৈছে। সেইকাৰণে বাইদেউ মই ঘৰৰ ছোৱালীক টিউচন দিছোঁ। ভাল কৰিছা। সি দেখাতো ধুনীয়া, বিয়া বাৰু কৰাইছি, একো দিগদাৰে নাই। মই নিশ্চিন্ত হৈ বহি আছো না। ৰংতুলিত জঘন্য বলৎকাৰ কাণ্ড। চাবি দিয়া মোক, মই ঘৰত যাওঁ। কি হৈছে পম্পিটোৰ? মই এইবিলাক নাজানো, মোক চাবি দিয়া, মই ঘৰত যাব লাগে। তোক মামাৰে কিবা কৈছা নেকি? মামাৰ নাম মোৰ আগত নলবা। সেই গুণ্ডাটোৰ কথা মোৰ আগত একো নকবা। তুমি বহাচোন, বহা। কি হৈছে? তিনি পাষণ্ডৰ কামনাৰ বলি তিনি এয়া নাবালিকা। টিভিত চোৱা, যেতিয়া এনেকুৱা বিপদ ঘটিব তেতিয়াহে গম পাবা। দুৰ্গা পূজা দেখুৱাবলৈ নিয়ে বলৎকাৰ তিনি নাবালিকা। পম্পি কচোন, তোৰ কি হৈছে মোক ক। মামাই কিবা কৈছে নেকি? আপুনি আকৌ তাই সুধি আকৌহে দিছে। সি তেনেকুৱা ল'ৰা নহয়, সি মোৰ ভাইৰ ল'ৰা, বিয়া বাৰু কৰোৱা ল'ৰা, তাৰ এখন সংসাৰ আছে। কাঞ্চন তই অকণমান ৰচোন। পম্পি খুলি কচোন, মামাই কিবা কৈছে আৰু কোনোবাই কিবা কৈছে নেকি? খুলি ক, মোক কচোন, মোক সঁচা কথা ক। এইজনী মোৰ মূৰটো খালে, মাককটো খালে, মোৰো মূৰটো খালে। বল ঘৰত বল, বেগ ল। ৰচোন নাকান্দিবি। আইতা, মই আৰু তাৰ তাতে কেতিয়াও পঢ়িব নাযাওঁ। সি মোক বেয়া বেয়া কথা কয়, বেয়া ভিডিঅ' দেখুৱাই। মই আৰু কেতিয়াও সেই অকুৰ তাতে পঢ়িব নাযাওঁ। আইতাৰ মনত সিয়ে ভাল। আৰু কোনোবাই কিবা কৈছে নেকি? কোনোবাই কিবা কৈছে নেকি? পঢ়িবলৈ মই নাযাওঁ তাৰ তাতে মোৰ মূৰটো পঢ়িবলৈ। ঘূৰাইছে। ভগৱান মোক ৰক্ষা কৰা। ইমান ডাঙৰ ঘটনা, ইমান লেতেৰা সমাজ। আৰু আইতা, তোমালোকে খালি আমাক ডাঙৰ মানুহ, ভাল মানুহ হোৱাটোৱে বিচাৰা আৰু তাৰে কাৰণে সকলোৰে ওচৰতে আমাক পঠাই দিয়া। কিন্তু সকলো মানুহ একে নহয় আইতা। সকলো মানুহে আমাক সমান চকুৰে নাচায়। ছাৰে আগৰ পৰাই মোৰ লগত এনেকুৱা কৰি আছিল, কিন্তু মই গম পোৱা নাছিলো। সিদিনা কুহিমেলৰ বাইদেৱে যেতিয়া আমাক সকলো কথা বুজালে, যেতিয়া সকলো কথা ভালদৰে ক'লে, তেতিয়াৰ পৰাহে বুজি পালো। কিয় পঢ়িব দিবা? আৰু এইবোৰ মনে মনে থকা কথা নহয় নহয়। এই ভদ্ৰলোকবিলাকৰ মুখা খুলিব লাগে, বুজিছা? আৰু তাই বুজন ছোৱালী বুলিহে তাই বাচি গ'ল। আৰু পক্সো আইনৰ জৰিয়তে এনেধৰণৰ অপৰাধীসকলক শাস্তিও দিয়া হয়। আপোনালোকেও নিজৰ ল'ৰা ছোৱালীৰ লগত মুকলিকৈ মনৰ কথা পাতক, তেতিয়াহে আমি সকলোৱে তেওঁলোকক একেলগে এইবোৰৰ পৰা ৰক্ষা কৰিব পাৰিম, নৰপিশাচৰ পৰা আমি ৰক্ষা কৰিব পাৰিম।